আইফোন আজি এই নামত কোটি কোটি মানুহৰ কাম নাম আৰু আবেগ জড়িত হৈ আছে। এই ফোনত ইমান মানুহ জড়িত হৈ আছে যে যেতিয়াই কোনো নতুন ফোন লঞ্চ হয় তেতিয়াই সেইটো সকলোৰ আগত কিনিবৰ বাবে কোনো দোকানৰ সন্মুখত কেইবা কিলোমিটাৰ লাইন লাগি যায়। কোনোবাই ইয়াক কামৰ বাবে ৰাখে, আকৌ কোনোবাই শখৰ বাবে ৰাখে। কিন্তু এটা কথা যেটা সকলোৰ ক্ষেত্ৰত একে থাকে, সেয়া হৈছে এই ফোনত থকা নিৰ্ভৰযোগ্যতা। আজি আমি এপল প্ৰডাক্টছত যিমান অসাধাৰণ ইঞ্জিনিয়াৰিং আৰু ধুনীয়া ডিজাইন পাওঁ, ইয়াৰ অন্তৰালত যি মহান ব্যক্তিত্ব লুকাই আছে তেওঁ বাৰু কোনেও নহয়, তেওঁ হ'ল ষ্টিভ জবছ। আইফোন, আইপেড, মেকবুক আৰু আইমেকৰ বিষয়ে তো আমি সকলোৱে জানো, কিন্তু ইয়াক সৃষ্টি কৰা ষ্টিভ জবছক কিমান কঠিনতাৰ মাজেদি পাৰ হ'ব লগা হৈছে সেয়া আমি বহুতেই নাজানো। সেইবাবে আজিৰ এই ভিডিঅ'ত আমাৰ আয়োজন এপল কোম্পানীৰ সৃষ্টিকৰ্তা ষ্টিভ জবছৰ সম্পূৰ্ণ জীৱন কাহিনী আপোনাৰ ওচৰত শ্বেয়াৰ কৰা, লগতে কেনেকৈ এজন কোকা কোলা বটল বিক্ৰী কৰা পালিত ল'ৰাই পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানী এপলৰ মালিক হ'ল, এই সকলোবোৰ জনা কথা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰা। তো বলক আৰু পলম নকৰি হনাৰলা প্ৰেজেণ্টেড এপিছড নম্বৰ 4 বায়োগ্ৰাফি অফ ষ্টিভ জবছ আৰম্ভ কৰোঁ এটা সৰু ইণ্ট্ৰৰ পিছত। ষ্টিভ জবছ এনেকুৱা এজন মানুহ আছিল যিয়ে কলেজত ভৰ্তি হোৱাৰ 6 মাহৰ ভিতৰতে কলেজ এৰি দিয়ে। আজি যাক সমগ্ৰ বিশ্বৰ কম্পিউটাৰৰ বিপ্লৱ বুলি কোৱা হয়। ষ্টিভ জবছৰ জন্ম হৈছিল 24 ফেব্ৰুৱাৰী 1955 চনত কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কো চহৰত। তেওঁৰ বায়'লজিকেল মাতৃ অবিবাহিত হোৱাৰ বাবে সৰুকালতেই কণমানি ষ্টিভক পাল জবছ আৰু ক্লাৰা জবছে এডপ্ট কৰে। সিদিনাৰ সেই পালিত ল'ৰাটোৱে আজি আমেৰিকাৰ আটাইতকৈ ৰিচেষ্ট কোম্পানী এপলৰ কো-ফাউণ্ডাৰ। ষ্টিভৰ আচল মাতৃ সদায় চাইছিল যে তেওঁৰ ল'ৰাক পালন কৰা পৰিবাৰ যাতে শিক্ষিত শ্ৰেণীৰ হয়, য'ত ক্লাৰা এজন একাউণ্টেণ্ট আৰু পাল এজন মেকানিক আছিল। আৰু দুয়োজনেই নিজৰ কলেজ সমাপ্ত কৰা নাছিল। তথাপিও দুয়োজনেই ষ্টিভৰ আচল মাতৃক প্ৰমিছ কৰিছিল যে তেওঁ কেতিয়াও কোনো বস্তুৰ অভাৱ হ'বলৈ নিদিব। ইয়াৰ পিছত ষ্টিভে নিজৰ নতুন পৰিবাৰৰ সৈতে 1961 চনত কেলিফৰ্ণিয়াত আহে আৰু ইয়াত তেওঁৰ দেউতাই পৰিবাৰ চলাবৰ বাবে এখন গেৰাজ খুলিছিল। আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল ষ্টিভৰ ইলেক্ট্ৰনিক্সৰ যাত্ৰা। আৰু লাহে লাহে ইলেক্ট্ৰনিক্সৰ প্ৰতি তেওঁৰ ভাল পোৱা বৃদ্ধি হ'বলৈ ধৰে। ষ্টিভ সৰুৰে পৰা তীক্ষ্ণ মেধা সম্পন্ন আছিল আৰু সেইবাবেই শ্ৰেণী শিক্ষকে তেওঁক ডাঙৰ শ্ৰেণীলৈ প্ৰমোট কৰাৰ বাবে দেউতাক উপদেশ দিছিল, কিন্তু পৰিবাৰে সমৰ্থন কৰা নাছিল। আৰু 13 বছৰ বয়সত তেওঁৰ বন্ধুত্ব হয় ষ্টিভ ৱাজনিয়াকৰ সৈতে। তেওঁ ষ্টিভৰ নিচিনা মেধাৱী আছিল আৰু ইলেক্ট্ৰনিক্সক মনৰ পৰা ভাল পাইছিল। সেইবাবেই দুয়োজনৰ বন্ধুত্ব অতি সোনকালে গঢ়ি উঠিছিল। ষ্টিভৰ হাইস্কুলীয়া পঢ়া শুনা শেষ হোৱাৰ পিছত তেওঁৰ পালিত মা দেউতাই কেলিফৰ্ণিয়াৰ বিখ্যাত কলেজত নামভৰ্তি কৰি দিয়ে তেওঁক, কিন্তু ইয়াৰ ফিজ বহুতো বেছি হোৱাৰ বাবে মা দেউতাই বহন কৰিব পৰা নাছিল আৰু তেওঁলোকৰ সংগ্ৰহ কৰা টকা সম্পূৰ্ণই তেওঁৰ ফিজ দিবলৈ গুচি গৈছিল। সেইবাবে ষ্টিভে প্ৰায় 6 মাহৰ ভিতৰতে কলেজ ড্ৰপ আউট কৰে। কলেজ এৰি দিয়াৰ পিছত তেওঁ কেলিগ্ৰাফি ক্লাছ জইন কৰে আৰু আজি ইয়াৰ বাবেই আমি কম্পিউটাৰত ইমান ধৰণৰ ফন্ট চেঞ্জ কৰিব পাৰোঁ। এই সময়ত তেওঁৰ সঁচাকৈ কোনো টকা পইচাই নাছিল আৰু সেইবাবেই তেওঁ বন্ধুৰ ঘৰত মজিয়াতেই ৰাতি কটাইছিল। অলপ খোৱাৰ বাবে টকা যোগাৰ কৰিবলৈ তেওঁ ইউজ কৰা কোকা কোলাৰ বটল দোকানলৈ ঘূৰাই দিয়াৰ পৰা আৰম্ভ হয় তেওঁৰ ষ্ট্ৰাগল পিৰিয়ড। সপ্তাহত এদিন দেওবাৰ কৰি পেট ভৰাই খোৱাৰ বাবে এটা সময়ত খোজকাঢ়ি প্ৰায় 7 কিলোমিটাৰ দূৰত হৰেকৃষ্ণ টেম্পললৈ যাব লগা হৈছিল বৰ্তমানৰ এপল কোম্পানীৰ মালিক ষ্টিভ জবছক। কলেজ ড্ৰপ আউটৰ সিদ্ধান্তটো যেনেকৈ তেওঁৰ বাবে সহজ নাছিল, ঠিক তেনেকৈ হয়তো এইটো তেওঁৰ লাইফৰ এটা টাৰ্ণিং পইণ্ট আছিল বুলি ক'ব পাৰোঁ। কলেজৰ কোনো প্ৰেছাৰ নথকাৰ বাবে সম্পূৰ্ণ সময়খিনি তেওঁ বিজনেছ আইডিয়াত ফ'কাছ কৰিব পাৰিছিল। তেওঁ নিজৰ স্কুল ফ্ৰেণ্ডৰ লগত তেওঁৰ দেউতাকৰ পুৰণি গ্ৰেজত বহি মেচিনটছ অপাৰেটিং চিষ্টেম বনোৱাৰ কাম আৰম্ভ কৰে। সেই সময়ত তেওঁ শিকা কেলিগ্ৰাফি নলেজটো বহুতো কামত আহিছিল। ছফ্টৱেৰটো বিক্ৰী কৰাৰ বাবে তেওঁ এপল নামৰ আন এখন নতুন কম্পিউটাৰ বনোৱাৰ চেষ্টা কৰে। সেই সময়ত প্ৰয়োজনীয় টকা নথকাৰ বাবে
সেই মুহূৰ্তত সেইটো সম্ভৱ নহ'লেও 20 বছৰ বয়সত এপল নামৰ এখন কোম্পানী তৈরি কৰে তেওঁ। কয়েক বছৰ ভিতৰতেই এপল কোম্পানীটো এখন ডাঙৰ কোম্পানীলৈ ৰূপান্তৰিত হ'বলৈ ধৰে। ষ্টিভৰ বয়স তেতিয়া মাত্ৰ 30। কোম্পানীৰ দ্ৰুত বিকাশ হৈ আছে দেখি মেধাৱী এজনক কোম্পানীত নিয়োগৰ সিদ্ধান্ত লয়, এইটো ভাবি যে তেওঁৰ দ্বাৰা তেওঁলোকৰ কোম্পানীৰ গ্ৰোথ আৰু বেছিকৈ বাঢ়িব। কিন্তু প্ৰথম কেইটামান বছৰ ভাল কাটিলেও তেওঁৰ লগত ষ্টিভৰ চিন্তাধাৰাত বহুতো পাৰ্থক্য দেখা দিবলৈ আৰম্ভ কৰে, যিটোৰ এফেক্ট পৰিবলৈ আৰম্ভ কৰে কোম্পানীৰ বিকাশত। এই সময়তেই ষ্টিভক এক কঠিন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল, কিয়নো 17 ছেপ্টেম্বৰ 1955 চনত বৰ্ড অফ ডাইৰেক্টৰ্ছৰ মিটিঙত ষ্টিভক তেওঁৰ নিজৰ বনোৱা কোম্পানীৰ পৰাই বিতাড়িত কৰা হৈছিল। এই সময়ত ষ্টিভ মানসিকভাৱে সম্পূৰ্ণকৈ ভাঙি পৰিছিল। তেওঁৱে কেতিয়াও ভবা নাছিল যে তেওঁ বনোৱা কোম্পানীৰ পৰাই এদিন তেওঁক আঁতৰাই দিয়া হ'ব। মানসিকভাৱে তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিলেও কামৰ প্ৰতি ভাল পোৱা সিদিনাও এবিন্দুও কমা নাছিল। কামৰ প্ৰতি থকা ভাল পোৱাই তেওঁক আকৌ নতুন জীৱন আৰম্ভ কৰিবলৈ অনুপ্ৰেৰণা যোগায়। এপলৰ পৰা ওলাই অহাৰ এবছৰৰ ভিতৰতে তেওঁ নেক্সট নামৰ এখন নতুন কোম্পানী আৰম্ভ কৰে আৰু নেক্সটৰ প্ৰথম প্ৰডাক্ট হাই এণ্ড পাৰ্চনেল প্ৰডাক্ট হয়। নিজৰ প্ৰডাক্ট লঞ্চ হোৱাৰ পিছতো নেক্সটে ইমান জনপ্ৰিয়তা লাভ কৰিব পৰা নাছিল, কিয়নো ইতিমধ্যে এপলে সমগ্ৰ মাৰ্কেট কাভাৰ কৰি আছিল। কিন্তু ষ্টিভে এতিয়াও হাৰ মনা নাছিল আৰু তেওঁ নেক্সটক এখন ছফ্টৱেৰ কোম্পানীলৈ কনভাৰ্ট কৰিছিল। ইয়াৰ পিছত তেওঁৰ সম্পূৰ্ণ জীৱনখনেই বদলি গৈছিল। তেওঁ ইমান টকা ইনকাম কৰিছিল যে 1986 চনত $10 মিলিয়ন দি এখন গ্ৰাফিক্স কোম্পানী ক্ৰয় কৰে আৰু ইয়াৰ নাম ৰাখে পিক্সাৰ। আৰু পিক্সাৰ আজি সমগ্ৰ বিশ্ব গ্ৰাফিক্সৰ কামৰ বাবে বহু জনপ্ৰিয়তা লাভ কৰিছে। ইয়াৰ পিছত ষ্টিভ জবছে কেতিয়াও পিছফালে ঘূৰি চোৱা নাই আৰু এখন হাতত ইনোভেশ্যন আৰু আন এখন হাতত সাফল্য দুয়োটাই লগত লৈ আগবাঢ়িবলৈ ধৰিলে। আনহাতে এপল কোম্পানী লছত ৰান কৰি আছিল আৰু সেইবাবেই এপল কোম্পানীয়ে $77 মিলিয়ন দি নেক্সট কোম্পানী কিনি লয় আৰু ষ্টিভ জবছে আকৌ তেওঁৰ নিজৰ বনোৱা কোম্পানী এপলৰ CEO হৈ গ'ল। আগতে এপলৰ 250খন প্ৰডাক্ট আছিল, কিন্তু ষ্টিভ জবছে অকলে 10খন প্ৰডাক্ট ৰাখিলে আৰু সেইটোৰ ওপৰতেই সম্পূৰ্ণ ফ'কাছ কৰিলে, কিয়নো ষ্টিভ জবছে বিশ্বাস কৰে যে প্ৰডাক্টৰ কোৱান্টিটিতকৈ প্ৰডাক্টৰ কোৱালিটি বেছি গুৰুত্বপূৰ্ণ। ইয়াৰ পাছত আইফোন, আইপেড, আইমেক আৰু মেকবুক ইলেক্ট্ৰনিক্সৰ জগতত বিপ্লৱৰূপে আত্মপ্ৰকাশ কৰে। ষ্টিভ জবছে আৰম্ভণিৰ পৰা এটা কথা নিজৰ মনত সদায় গাঁঠি থৈছিল যে যিকোনো দিন তেওঁৰ অন্তিম দিন হ'ব পাৰে। সেইবাবেই তেওঁ প্ৰতিটো দিন এনেকৈ জীয়াইছিল যে এয়াই তেওঁৰ শেষ দিন। তেওঁ প্ৰতিদিনেই এটা বিশেষ কাম কৰিছিল যিটো তেওঁ মৃত্যুৰ আগত কৰিব বিচাৰে। পিছে এদিন তেওঁ জানিব পাৰে যে তেওঁৰ পেনক্ৰিয়াটিক কেঞ্চাৰ হৈছে আৰু ইয়াৰ বাবে ডক্টৰে ফাৰ্ষ্ট টাইম সমস্যাৰ সমাধান কৰিব নোৱাৰিলেও পিছে চাৰ্জাৰী কৰি তেওঁক সুস্থ কৰি তোলে। ষ্টিভে কয় যে মই অতি সোনকালে মৰি যাম। অকল এইখিনি ভাৱনাই মোক বহুত ডাঙৰ ডাঙৰ ডিচিশ্যন ল'বলৈ সহায় কৰিছিল। দুৰ্ভাগ্যবশতঃ মাত্ৰ 56 বছৰ বয়সতে এই কেঞ্চাৰৰ বাবেই 5 অক্টোবৰ 2011 চনত মৃত্যুক সাৱটি লয় ষ্টিভ জবছে আৰু সমগ্ৰ বিশ্বই এক মহান ইনোভেটৰক হেৰুৱায়। 2005 চনত আমেৰিকাৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত এখন অনুষ্ঠানত তেওঁ সকলো স্নাতক ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যত এটা বিশেষ ভাষণ দিছিল, ষ্টে হাংৰি ষ্টে ফলিছ। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল? ভিডিঅ'টো যদি অলপ ইনফৰ্মেটিভ আৰু অনুপ্ৰেৰণাযোগ্য হয় তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এনেকুৱাই মহান ব্যক্তিত্বৰ জীৱন কাহিনী অসমীয়াত জনাৰ বাবে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। ধন্যবাদ। আকৌ দেখা হ'ব এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভাল থাকক, সুস্থ থাকক। জয় অসম।